নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল চি বৰুৱা। আজি লৈ আহিছোঁ আপোনালোকৰ বাবে এটা বহুত ইম্পৰ্টেণ্ট ভিডিঅ'। বলকচোন চাওঁ কি হ'বনো ভিডিঅ'টো। বন্ধুসকল, আমি সকলোৱে ফেচবুক ব্যৱহাৰ কৰোঁ, নহয়নে বাৰু? সেই ফেচবুকত আমাক বহুতে টেগ কৰা দেখা যায়। সেই টেগ কৰাৰ ওপৰতে মই এটা ভিডিঅ' বনাইছোঁ। চাওকচোন, যদি ভিডিঅ'টো ভাল পায় লাইক কৰিবলৈ লগতে কমেণ্ট কৰিবলৈ নাপাহৰিব। প্ৰথমতে আপোনাৰ মোবাইলত থকা ফেচবুক অ'পেন কৰি ল'ব। মই অ'পেন কৰি লৈছোঁ। এতিয়া যিটো আমাৰ ৰাইট চাইডে মেনু বাৰ অপশ্যনটো আছে, তিনিটা লাঞ্চ আছে বুলি ক'লে বুজি পাব নিশ্চয়। ক্লিক কৰাৰ পাছত নিজৰ প্ৰফাইল দেখা পাব। তাৰ পাছত আপুনি ছেটিং অপশ্যনলৈ যাব। ছেটিং নিশ্চয় বিচাৰি পাইছে। ছেটিঙত ক্লিক কৰাৰ পাছত স্ক্ৰল ডাউন কৰিব তললৈ। এতিয়া আপুনি তললৈ গৈ থাকক। তাত পাবগৈ টাইমলাইন এণ্ড টেগিং। ক্লিক কৰিব টাইমলাইন এণ্ড টেগিঙত, যিহেতু টেগ কৰাৰ কাৰণে বনোৱা হৈছে ভিডিঅ'টো। ইয়াত আপুনি কিছুমান ছেটিং যেতিয়া মিলাই দিম, তেতিয়া আপোনাৰ ফেচবুকৰ কি হ'ব পিছত মই কৈ আছোঁ। গোটেই ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব। ফাৰ্ষ্ট চাওক, আপোনাৰ ফাংচনখিনি চাই ল'ব। মই যি কৰিছোঁ ঠিক সেইদৰে কৰিব। যদিহে ছেটিং গণ্ডগোল হয়, তেন্তে আপোনাৰ অকণমান প্ৰব্লেম হ'ব পিছত। গতিকে ভিডিঅ'টো ভালকৈ চাই যাব। স্কিপ কৰিলে ভিডিঅ'টো আপুনি বুজি নাপাব একো। গতিকে এমূৰৰ পৰা ভালকৈ চাই যাওক। বেছি সময় নহয়, 3 মিনিটৰ ভিডিঅ', মাত্ৰ 2 মিনিট চালেই বুজি পাব। এতিয়া নিশ্চয় ছেটিংবোৰ দেখিব পাৰিছে। মইতো অন কৰি দিম। আপুনি অন কৰি ল'ব। হয়তো কিছুমানত অকণমান বেলেগকৈও দেখুৱাব পাৰে, যদিহে আপুনি ফেচবুক ব্যৱহাৰ কৰি আছে। এইটো হ'ল ফেচবুক লাইট, যিটো আমাৰ 1.3 MB মানৰ আছে। এতিয়া এই ছেটিংখিনি মই কৰিলোঁ, নিশ্চয় দেখিব পাৰিছে। এই ছেটিংখিনি কৰাৰ পাছত আপোনাৰ অলৰেডি কাম হৈ গৈছে আৰু চাই ল'ব এবাৰ। দুটা অন কৰিব লাগিব। এতিয়া বেক কৰিছোঁ, হৈ গ'ল অলৰেডি আমাৰ কাম। বন্ধুসকল, নিশ্চয় আপুনি বুজিব পাৰিলে ভিডিঅ'টো চাই যে টেগ আপোনাক কেনেকৈ কোনো কৰিব নোৱাৰা কৰিব পাৰে। যদি ভিডিঅ'টো সঁচাকৈ ভাল লাগিল, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে লাইক কৰক আৰু কাষত থকা বেল আইকনটো দবাই দিবলৈ নাপাহৰিব।